আজি মই কবি জুনু চেতিয়াদেৱৰ এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটোৰ নাম হৈছে ভাল পোৱাৰ ঠিকনা বিচাৰি। ভাল পোৱাৰ ঠিকনা বিচাৰি, ভাল পোৱাৰ ঠিকনা বিচাৰি ভাগৰি পৰা এটি দেহা, যাৰ প্ৰেমত হৃদয় পখলা জীৱন, পায়ো হেৰুৱা অন্য এক বেদনা। গুণী লোকে কয় হৃদয় উজাৰি দিয়া মৰমবোৰ হেনো শব্দময় হয়। কাঁইটৰে কৰা জীৱন যুদ্ধত হৃদয়ৰ মৰমবোৰ হৃদয়তে থাকি যায়। এৰা যোৱাটো যাবই, অহাটো আহিবই, অনামী বেদনাই বুকুত গেজেকৈ বিন্ধিলেও উপায় নাই। সোঁতৰ বিপৰীতে জানো নাও মেলিব পাৰি জানো সময়ক বান্ধি ৰাখিব? মই হ'লে নাজানো, তুমি জানানে? ধন্যবাদ।